Hi friends, welcome to my channel. আজি মই আপোনালোকৰ সৈতে এটি কলডিলৰ ৰেচিপি শ্বেয়াৰ কৰিবলৈ লৈছোঁ। কলডিল মচুৰ দালিৰে সৈতে মই বনাম। এনেকৈ যদি আপোনালোকে খাই পোৱা নাই তেনেহলে মোৰ এই ভিডিঅ'টোত ফলো কৰিব আৰু মোৰ ভিডিঅ'টোত লাইক কমেন্ট কৰিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেন্তে বলক আগবাঢ়ো। এয়া মই ৰেচিপিটোত দৰকাৰ হোৱা সামগ্ৰীকেইটা থাল এখনত গোটাই লৈছোঁ। এয়া মচুৰ দাইল, কলডিল, নেহুৰ, জলকীয়া আৰু পিয়াজ মই লৈছোঁ। এইখিনিয়ে লাগিব। আৰু মচুৰ দাইল কেইটা মই এতিয়া তিয়াই থৈ দিম। 1 ঘণ্টামান সময় তিয়াই থব লাগিব। আৰু 1 ঘণ্টা পিছত মই দাইল কেইটা ভালদৰে ধুই পেলাইছোঁ। সফট হৈছে। আৰু পিয়াজ, আদা, নেহুৰ, জলকীয়াখিনিও ভালদৰে কাটি ধুই পেলাইছোঁ। আৰু এতিয়া কলডিলটো ধুনীয়াকৈ মই কাটি লম। এনেদৰে গোটেইখিনি কলডিল মই কাটি লম। এয়া কলফুল কটা হৈ গ'ল। আদা নহৰু পেষ্ট কৰি ল'লোঁ। পিয়াজটো ফালি ল'লোঁ আৰু এয়া মচুৰ দাইল কেইটা। এতিয়া মই ৰন্ধন প্ৰক্ৰিয়াটোলৈকে যাওঁ। এয়া মই কেৰাহী এখন গেছত বহাই লৈছোঁ। কেৰাহীত তেল দিছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াতে গোটা জিৰা অলপ দি দিলোঁ। পিয়াজো দি দিলোঁ মই। জলকীয়া দিলোঁ। এতিয়া এইখিনি অলপ ফ্ৰাই কৰি ল'ম। এতিয়া আদা নহৰু পেষ্টটো মই দি দিলোঁ। আৰু এইখিনি অলপ ৰংচোৱা হোৱাত মই কলডিলখিনি ইয়াতে দি দিম। এয়া মই কলডিলখিনি ইয়াতে দি দিলোঁ। আৰু একেলগে মই মচুৰ দাইল কেইটাও ইয়াতে দি দিলোঁ। এতিয়া ভালদৰে লৰাব লাগিব। হালধি গুড়ি দিলোঁ। নিমখ দিলোঁ আন্দাজ মতে। এতিয়া মিক্স কৰি পেলাম। অলপ সময় এনেদৰে ভজাৰ পিছত মই ইয়াতে পানী এড কৰি দিম। বেছিকৈ পানী এড কৰিব নালাগে। জাষ্ট সমান সমান লেভেল হোৱাকৈ পানী এড কৰিলে হ'ল। আৰু ঢাকনিখন মাৰি মই এইখিনি 20 মিনিটমান সময় সিজিবলৈ দিম। এয়া 20 মিনিটমান পিছত মই ঢাকনিখন গুচালোঁ। আৰু ধুনীয়াকৈ সিজিছে। দাইলবিলাকো সিজিছে। এতিয়া মই যিমান পৰিমাণৰ আঞ্জাখন লাগিব সেই হিচাপত পানীটো এড কৰিলোঁ। এয়া উতলিব ধৰিছে। ভালকৈ উতলিবলৈ দিম। আৰু এতিয়া মই গৰম মছলা অলপ গুড়ি কৰি ইয়াতে দি দিলোঁ।
মিক্স কৰি দিলোঁ। আৰু এতিয়া মই ধনিয়া পাত ইয়াতে দি দিলোঁ আৰু অলপ সময় ভালদৰে উতলিবলৈ দিম। আৰু এতিয়া মোৰ মচুৰ দাইলেৰে সৈতে বনোৱা কলডিলৰ তৰকাৰীখন প্ৰায় ৰেডি হৈ গ'ল। আৰু মই গেছৰ ফ্লেমটো অফ কৰি থ'ম আৰু লগে লগে বাউল এটাত এই তৰকাৰীখন মই ছাৰ্ভ কৰি ল'ম। আপোনালোকে এই মচুৰ দাইলেৰে সৈতে কলডিলৰ তৰকাৰীখন যদি খাই পোৱা নাই তেতিয়াহ'লে এবাৰ হ'লেও এনেদৰে বনাই চাবচোন। এইখন তৰকাৰী খাবলৈ বহুত টেষ্টি হয় আৰু যিসকলে খাই পাইছে তেওঁলোকেতো জানে কেনেকুৱা হয় এই তৰকাৰীখন। আৰু আপোনালোকৰ অভিজ্ঞতা মোৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব কেনেকুৱা লাগিল। মোৰ এই ভিডিঅ'টো যদি আপোনালোকে ভাল পালে তেন্তে মোৰ ভিডিঅ'টোত লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটোতো ছাবস্ক্ৰাইব কৰিব, লগতে কাষতে থকা বেল আইকনটো টিপি দিব। তেন্তে আজিলৈ এৰিলোঁ। সকলোৱে ভালে থাকক, কুশলে থাকক। বাই বাই।